নমস্কাৰ সকলোলৈকে শুভ সন্ধিয়া জনাই মই এটি মোৰ স্বৰচিত কবিতা এৰাতিৰ সপোন পাঠ কৰিবলৈ লৈছো। এৰাতিৰ সপোন। জীৱন বাটৰ খলাবমাত বহু মানুহ লগ পাইছো। কেতিয়াবা মুহূৰ্তৰ বাবে লগ পোৱা সেই বিশেষ মানুহজন মচিব নোৱাৰি। মোৰ অনুভৱৰ ৰূপকাৰ হৈ মনৰ দিগন্তত চিত্ৰিত তেওঁ। কল্পনাৰ সাগৰত সাঁতুৰি থাকোঁতে দিগদৰ্শন কৰে সেই বিশেষ মানুহজনে। কেতিয়াবা এনে লাগে যেন তেওঁ চৰাই হৈ উৰি আহে। তেওঁক সপোনত কেতিয়াবা লগ পাওঁ, সুধিবৰ মন যায়, তুমি মোৰ বাবে কল্পনা কিয়? কিহে মোক আকৃষ্ট কৰে? এয়াই নেকি প্ৰেম? ওহো নহয়তো। তেন্তে মোৰ প্ৰতিপল ভাৱ-বিভোৰ মনটো কিয় দুৰ্বল হৈ পৰে? এয়া মাথো সপোনত দেখা পোৱা এৰাতিৰ সপোন। ধন্যবাদ। ভাল লাগিলে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কবিতাটোৰ অৰ্থ বুজি এটা কমেণ্ট কৰিলে ভাল পাম। ধন্যবাদ।